নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দুটা গুৰুত্বপূৰ্ণ খবৰ জনাব ওলাইছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু মোৰ এই RJ মৰম টেকনলজি চেনেলটোত যদি পোনপ্ৰথমৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ'ৰ আপডেট দিওঁ তেতিয়া আপুনি পোনপ্ৰথমৰ বাবে পাব। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে মেট্ৰিক হাই মাদ্ৰাছাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা। মেট্ৰিক আৰু হাই মাদ্ৰাছা প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা। অনলাইন যোগে কৰিব লাগিব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ প্ৰপত্ৰ পূৰণ। 2 নৱেম্বৰৰ পৰা 23 নৱেম্বৰৰ ভিতৰত প্ৰপত্ৰ পূৰণৰ দিন ধাৰ্য কৰা হৈছে। ছেবাৰ নিৰ্দেশ অনুসৰি 27 নৱেম্বৰৰ ভিতৰত চালান জেনেৰেট কৰিব লাগিব। 30 নৱেম্বৰৰ ভিতৰত বেংক যোগে জমা দিব লাগিব মাচুল। 5 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত প্ৰপত্ৰ পুনৰীক্ষণ। 15 ডিচেম্বৰত আপলোড কৰিব লাগিব চূড়ান্ত প্ৰপত্ৰ। আজি 2 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে সকলো গৰ্ভৱতী মহিলাই পাব 6,000 টকাকৈ। গৰ্ভৱতী মহিলাসকলে প্ৰধানমন্ত্ৰীৰ মাতৃ বন্ধন যোজনাৰ ধন কেনেদৰে পাব? এই ধন পাবলৈ কি কৰিব লাগিব? আপুনি সহজতে ঘৰতে বহি পাব মাতৃ বন্ধনা যোজনাৰ ধন। আপোনাৰ একাউণ্টত কিস্তিকৈ সোমাব ধন। 6,000 টকা সোমাব গৰ্ভৱতী মহিলাৰ নিজা একাউণ্টত। অংগনাবাদী কেন্দ্ৰত নাম পঞ্জীয়ন কৰিলে পাব প্ৰথম কিস্তি। পঞ্জীয়ন কৰিলেই প্ৰথম কিস্তি গৰ্ভৱতী মহিলাই পাব 1,000 টকা। অংগনাবাদী কেন্দ্ৰৰ উপৰিও চৰকাৰী স্বাস্থ্য কেন্দ্ৰত কৰিব পাৰিব পঞ্জীয়ন। গৰ্ভধাৰণৰ 6 মাহৰ পাছত বা সন্তানৰ জন্মৰ পূৰ্বে পাব দ্বিতীয় কিস্তিৰ ধন। PMMVY আবেদন কৰিবলৈ জমা দিব লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক। বেংক একাউণ্ট নথকাসকলে জমা দিব লাগিব ডাকঘৰৰ পাছবুকৰ প্ৰতিলিপি। স্বাস্থ্য কেন্দ্ৰৰ পৰা দিয়া হেল্থ কাৰ্ডৰ জমা দিব লাগিব আবেদনকাৰীয়ে।